Hello friends, welcome to our channel. ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আমি এতিয়া ট্ৰেইনত ট্ৰেভেল কৰি আছোঁ, মাহঁতৰ ওচৰলৈ গৈ আছোঁ। আমি আহি পালোহি, এতিয়া আমি বজাৰলৈ ওলাই আহিছোঁ, মাছ মাংস কিবা লৈ লওঁ বুলি। এয়া ধ্ৰুৱই মাংস লৈছে, এতিয়া মাছ লৈ লওঁ। বজাৰ কৰি আহিলোঁ, এতিয়া মাছ আৰু মাংস আনিলোঁ আৰু চব্জি। এতিয়া চাহ কাপ বনাই লৈছোঁ খাবলৈ, লাৰু পিঠা আৰু কেকৰ সৈতে। কেকটো মই গুৱাহাটীতে বনাই আনিছোঁ। লাৰু আৰু পিঠাখিনি মায়ে বনালে। সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। হেপী বিহু। কি বনাইছা? কেক, পিঠা, লাৰু। আজি উৰুকাৰ নিশা কি বনাম আপোনালোকক দেখাই যাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া ৰৌ মাছ, নিমখ হালধি সানি লৈছোঁ ফ্ৰাই কৰিবলৈ। আৰু এইপিনে লোকেল মুৰ্গী ধুনীয়াকৈ ধুই থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ আৰু এইপিনে নহৰু আদা জলকীয়াখিনি এতিয়া মই খুন্দি ল'ম। প্ৰথমতে মাছকেইপিচ ফ্ৰাই কৰি লওঁ। নহৰু আদা খুন্দি আছে। মায়ে নহৰু আদাটো খুন্দি আছে, মই এইপিনে মাছকেইপিচ অলপ লৰাই দিছোঁ। মাছকেইপিচ ফ্ৰাই হৈ গৈছে, এতিয়া মই এইকেইপিচ মাছ নমাই লওঁ। বাকী মাছকেইপিচো মই ফ্ৰাই কৰি লওঁ। মাংসত দিবলৈ আলুকেইপিচ ফ্ৰাই কৰি লৈছোঁ। এইপিনে তেল গৰম হৈ গৈছে, পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। এতিয়া ইয়াতে হালধি দি দিছোঁ। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি দি ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াতে দিম নহৰু আদা জলকীয়া খুন্দি থোৱা। এতিয়া অলপ দেৰি নহৰু আদা জলকীয়া দিয়াৰ পিছত ভাজি ল'ম মাংসখিনি। মাংসখিনি এতিয়া ভাজি হৈ গৈছে, এতিয়া মই দিছোঁ জিৰা, ধনিয়া, আৰু চিলি পাউডাৰ। এতিয়া দিম মই জোখমতে নিমখ। নিমখ দিয়াৰ পিছত মাংসখিনি আৰু অলপ ভালকৈ ভাজি লওঁ। অলপ দেৰি ভজাৰ পিছত কাটি থোৱা বিলাহী দুটা দি দিছোঁ। বিলাহীখিনি অলপ গলালৈকে এনেকৈ ভাজি ল'ম। এতিয়া দিম মই গৰম মছলা। অলপ দেৰি ভাজি হোৱাৰ পিছত আলুকেইপিচ মই দি দিছোঁ। বিলাহীটো অলপ গলি গৈছে। আলুখিনি দিয়াৰ পিছত ঢাক মাৰি আৰু অলপ দেৰি সিজাই ল'ম। মাংসখিনি ভালকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে জোখমতে গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছত 10 মিনিটমান ঢাক মাৰি সিজিবলৈ দিম। কুকাৰত চাউলটো ৰেডি কৰি দিছোঁ আৰু এইপিনে মাছ পুৰি আছোঁ পিটিকা বনাবলৈ। 10 মিনিটৰ পিছত মাংসখিনি হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিলোঁ। এইপিনে মাছটো পুৰা হৈ গৈছে, পিটিকাটো বনাই লওঁ।
এইপিনে চালাড ৰেডি কৰিলোঁ, মাছৰ পিটিকা বনালোঁ, পোৰা মাছৰ, আৰু এইপিনে মাছ ফ্ৰাই, আৰু এই আমাৰ লোকেল চিকেন ৰেডি হৈ গৈছে। এতিয়া ভাতটো বাঢ়ি লওঁ। আমাৰ খানা ৰেডি হৈ গৈছে। এয়া আমাৰ খানা হৈ গৈছে। এতিয়া খাবলৈ আমি একেলগে বহিছোঁ। ময়ো বহি ভাতটো খাই লওঁ। ৰাতিপুৱাই সৰুকৈ হ'লেও মেজি জ্বলালোঁ আৰু জয় ৰাম বোলা, জয় হৰি বোলা। জুই সেকি আহিলোঁ। এতিয়া পিঠা পনাৰে চাহ অলপ খাই লওঁ সকলোৱে। এয়া ক'লা বৰা চাউলৰ পিঠা বনাইছে মায়ে, ঘিলা পিঠা, আৰু এয়া গৰম গৰম চাহ। এতিয়া আমি সকলোৱে মিলি ভোগালী জলপান খাম। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।